আহিলেই নহয় ফোনটো বাজিলে আৰু ঐ ক টিভি চাই আছোঁ মই নাই নাই এইগিলা পঢ়া শুনা কৰিম দে ঐ নাই কৰা এইগিলা কি কৰি আছে তই অঁ ভিডিঅ' কিহৰ স্কুটি আমি কি কয় তই অঁ দি মই চাইছোঁ দে হ'ব দে ফোনটো কাট স্কুটি তালত হৈ এই 22,000 ছাত্ৰী আমি একোখনকৈ স্কুটি আগবঢ়োৱাৰ সিদ্ধান্ত লৈছোঁ। বহুত পঢ়িছিলোঁ মই সেইকাৰণে পাইছোঁ মাক কং গৈ ৰ মা মনটো ভাল পাব মা মোক সদায় গালি পাৰি থাকে নহয় পঢ়িব নোৱাৰা বুলি মাক কং গৈ ৰ অ' মা কি হ'ল কিয় এনেকৈ চিঞৰি আছে এইটো ভালি মই মৰিছোঁ নেকি মৰা নাই নহয় মাৰে আছোঁ তাতো কান্দি পুৱা পাক লাগি আছোঁ যিদিনাখনে মই মৰিম সিদিনাখনেহে বুজি পাবি শুনিকা ঐ কিয় এনেকৈ মৰি থাকা মৰি এই শুনিকে এটা ভিডিঅ' এটা চাইছোঁ নি ইয়াত কি ভিডিঅ' দেখোঁ উচ্চতৰ মাধ্যমিক পৰীক্ষাত 22,000 ছাত্ৰীয়ে এইবাৰ প্ৰথম স্থান অধিকাৰ কৰিছিলে প্ৰথম বিভাগ আৰু এই 22,000 ছাত্ৰীলৈকে আমি একোখনকৈ স্কুটি আগবঢ়োৱাৰ সিদ্ধান্ত লৈছোঁ যাতে তেওঁলোকে কলেজলৈকে আহিব পাৰে আমি স্কুটি ফাৰ্ষ্ট ডিভিজন পোৱাবিলাকক সঁচাই নহয় মাইনা আমি একোখনকৈ স্কুটি আগবঢ়োৱাৰ সিদ্ধান্ত লৈছোঁ হে প্ৰভু হে হৰি চাবা আৰু স্কুটিখন পোৱানি কৰি দিয়া পাৱা কৰি দিবি পাৱানি কৰি দিবি আৰু সদায় অঁ আল্লাহ ভগৱান এই কিবা শেষত আকৌ হে প্ৰভু দে নাই স্কুটি পাম নহয় বা মিতা ন মই কিন্তু স্কুটিখন পালে মাক আকৌ নিদিওঁ দেই সৰু ভণ্টিকটো চাবই নিদিওঁ মই লাৰিবই নিদিওঁ পোৱাই নাই একেবাৰে নিৰে মাথা মাৰিলে মই চালাম তাই চালাম মাৰিলে মাথা মাৰিলে অ'কে মা এতিয়া মই যাওঁ পঢ়োঁ আৰু দিয়াই নাই ইফালে চৰকাৰে বা কি কৰে হেমন্ত মামাই আকৌ কিবা কৰে দেই নে নেদেই মই চালাম সৰুক চাবা নিদিওঁ নাইয়ে আৰু তুমি এনেও মোক সেই কৰি লাভ নাই মই পঢ়িব নাজানো কলেজ নাযাওঁ পঢ়িব নোৱাৰোঁ বুৰ্বক চুৰ্বক কৈ লাভ নাই এনেও মই টপাৰ ফাৰ্ষ্ট ডিভিজন পোৱা মানে টপাৰ যিহেতু মই স্কুটি পাম দে চাবি দে ভালে লাগিছে মই আকৌ তই বহুত কথা বুলি ভাবিছিলোঁ তাই ইমান পণ্ডিত বুলি মই ভবা নাছিলোঁ দে ভাল হৈছে দে এটা সম্পত্তি এটা আহিব দে আৰু কিবা এটা সম্পত্তি এটা ঘটিবি দে আৰু নাই তোৰ চিন হ'ব দে আৰু ভগৱানে যি দিছে সেয়া এটা সন্তুষ্ট হ'ব লাগিব স্কুটিখন যি দিছে কিবাকৈ ইমান টকা আমাৰ খৰচ কৰিব নোৱাৰোঁ 40-50 হাজাৰ টকা নাইও সেইকাৰণে আনি স্কুটি লগা এই থাৰ্ড হানচাই এখন যদি কিবা এখন দেউতাই লৈছিল থাৰ্ড হানচাই ফেনচান নাই কেঞ্চাৰ সেইখন একেবাৰে হেৰি হ'ল এই ভাঙি চিঙি গিয়া সেইখন এটা চাৰিটা আমি যাবাও নোৱাৰোঁ আগত বহিবাও নোৱাৰোঁ এইখন ঠেলাং ঘেপেকা যায় দে একো নহয় দে যি হৈছে এইখন স্কুটি ভালকৈ মৰমত ৰাখবি একেবাৰে মৰমত একে আলহীক ৰাখা দি একে মৰমত ৰাখবি আৰু সেই বুলি আৰু চুটেই লৈ নুফুৰবি একে ধূলা উৰাই লৈ নাযাবি তোক দেখিলে যাতে চলি মহা পিছে নাযায় ৰঙা স্কুটি দেখিলে সেনেকৈ অলপমান হেৰি নহ'বি অলপমান মানুহ হিচাপত চলবি আৰু দে আগে পাই আলোচোন দে হ'ব দে এতিয়া যা খাবা মোৰ বাইদেউ হেমতা মাৰি দিম মামা মাৰ কৰা থাকা স্কুটি আনি দিম এতিয়া তাও মাৰ কৰা থাকা হ'ব দে Teman di sini
খালি মোবাইল বক্তা মাৰি দিম একেবাৰে খালি মোবাইল পঢ়া শুনা ধান্দা নাই গল্লাই গেছি একেবাৰে ৰহাত তলে গেছি খালি এইখন চাবা ইচ্ছা নহয় গেছি চকুৰ আগৰ পৰা আঁতৰ নহয় দেখোন মোকে নিলি হবাই ভগৱানে ইয়াতে একেবাৰে কিবা বস্তু কৰবাক লাগি মোক এইখন দুনিয়াত থৈছে এহেঁতো গেছি পঢ়া শুনা ঠাণ্ডা নাই ভাত এই ভাত চব্জি কাটছোন খুৱামতো তোক বেঙা নাই আৰু ইস্কচ চুৰাই খুৱামতো কাম যা ইতা কোনোবা আহিছে দৰ্জাখন খুলি দিম মৰ্গি নোৱাৰো মই এইগিলা খুলি দিবা নিজে খুলি দিম মই এইগিলা খুলিবা নোৱাৰো নোৱাৰি কি যা অ' খুৰা নৰা যা অ' বাইনা অঁ মই বহিলা আৰু অ' খুৰা আহক হে মই আকৌ কোনোবা বেলেগ বুলিয়ে ভাবিছিলোঁ সেইকাৰণে তেনেকৈ কৈছোঁ আৰু পঢ়া নাই নেকি নাই পঢ়িব এইখান পঢ়া শুনা এৰি পেলাই দেখা নাই মানুহে বহি মোবাইল টিপি মৰি আছে এইখান গল্লাই গৈছে ভালনে তোৰ বাকী ভাল ঘৰতো ভাল পিছে তই এতিয়া ক'ত কি কৰি আছা বেপাৰ কৰোঁ আৰু নহয় বৰাই নাখাওঁ কৈছোঁ সেইগিলা বেচোঁ পিছে মাইনা পৰীক্ষা দিলি নাই এইবাৰ মই ফাইনেল দিমহে অ' দিবিহে বিয়া মই বিয়া পতাই নাই আপোনাৰ ছোৱালীটো দিছিলে মই বিয়া পতাই নাই অঁ আপুনি বিয়া পতা নাই এনেও আপুনি ধুনীয়া ছোৱালী পাব ধুনীয়া ছোৱালী নাই আপুনি বুঢ়া হোৱা নাই নহয় পাব এটা কথা আছে নহয় তপা আংকুল বোলে ধুনীয়া ছোৱালী পায় মই তপা হৈছিলোঁ নহয় এইটো কোৱা নাই এটা মিমি আছে নহয় ভালে পাই ভাল যাবাৰে পাই হাল আৰু তপা বুলিহে পাই ধুনীয়া মাল পাব আপোনালোকে ধুনীয়া মাজতে চুলিখিনি নাই সেইকাৰণে পূৰা ৰং চং লগাই ফিট হৈ থাকোঁ আৰু পূৰা ৰক্ত দেখা ক'ব যা এতিয়া পঢ়ি মোৰ গৈ পঢ়ি মোৰ বুঢ়া হৈছে নেকি বুঢ়া হোৱা বুলি হেই নাই হোৱা আপুনি বুঢ়া তেতিয়াহ'লে মই টপা হ'মতো ইমান টপা নহয়তো মই ধুনীয়াকৈ টপা হৈ আপুনি ধুনীয়া ছোৱালী লাগে ন হেণ্ডচাম বয় কোনে কৈছে আপোনাক হেণ্ডচাম ইমান ধুনীয়া লাগে ন আপোনাক কিউট লাগে পিছে পঢ়া কিমান মান হৈছে ইংলিছ শেষ নে ইংলিছৰ কেইটা বজাত থাকিল নৰে এইখন পঢ়া নহয় পঢ়া কিতাপ পাই মেলাই নাই কিতাপ ক'ত আছে তাক ক'বাই নৰে তাই সেনেকৈ আছে ইংৰাজী কেইটা চেপ্টাৰ আছে তাই ক'ব স্কুটি পাবা নহয় এইবাৰ স্কুটি ফেল কৰাবিলাকক নেকি নহয় ফাৰ্ষ্ট ডিভিজন পোৱাবিলাকক তেতিয়াহ'লে কি যুক্তিত মোক কথাটো ক'লে খালি ফেল কৰাৰে ধান্দা তোৰ খালি ফেল এলোতে ধান্দা বা চলিৰ নিচিনাকৈ পঢ়ি শুনি কিবা এটা কৰোঁ বা ভালকৈ এটা হেৰি কৰোঁ সেইবিলাক নাই আৰু সেইবিলাক নাই পঢ়িগে যা এতিয়া পঢ়া টেবুলত পঢ়িগে যা তুমি পঢ়ি যা ৰ মই তোক লাগি চাম আৰু হা চাব